ডিগবৈত চিকিৎসাকৰ্মীক সম্বৰ্ধনা RD জুনিয়ৰ কলেজৰ চিকিৎসাকৰ্মীলৈ মাস্ক বিতৰণ সমগ্ৰ বিশ্বজুৰি কৰোনা সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ লকডাউন চলি থকাৰ মাজতে সংক্ৰমণ ৰোধিবলৈ ঠায়ে ঠায়ে বিভিন্ন প্ৰচেষ্টা অব্যাহত আছে। তিনিচুকীয়া জিলাৰ ডিগবৈৰ RD জুনিয়ৰ কলেজৰ শৈক্ষিক আৰু ক্ৰীড়া ন্যাসৰ তৰফৰ পৰা জিলাখনৰ বিভিন্ন স্থানত মাস্ক বিতৰণ কৰে। সেনিটাইজেশ্যনৰ কাৰ্যসূচী হাতত লৈছিলোঁ। আপোনালোকে নিশ্চয় জানে প্ৰথমতে আমি ডিগবৈ আৰু মাৰ্কেটা সমষ্টি দিয়ে আৰম্ভ কৰিছিলোঁ, কিন্তু পৰৱৰ্তী কালত বিপুল সঁহাৰি পোৱাৰ কাৰণে আমি বিভিন্ন সমষ্টিত বিভিন্ন ডিষ্ট্ৰিক্টত গৈ মেলি সেনিটাইজেশ্যনৰ কাৰ্যসূচী হাতত ল'ব লগা হ'ল আৰু আমি যথেষ্ট সুখী যে যি ধৰণে ৰাইজৰ সঁহাৰি দেখিবলৈ পাইছোঁ আৰু নিজকে এটা সন্তুষ্টি বোধ কৰি আছোঁ, কাৰণ ৰাইজৰ এই বিপদৰ সময়ত আমি ৰাইজৰ লগত থাকি কাম কৰিব পাৰিছোঁ তাৰ বাবে। আৰু এতিয়া দ্বিতীয় পৰ্যায়ত আমি মাস্ক বিতৰণ হাতত লৈছোঁ। বিভিন্ন বাগান অঞ্চলবোৰত আমি গৈ আছোঁ। আজি 3-4 দিন হ'ল এই কাৰ্যসূচী আৰম্ভ হোৱা। মাস্ক আমি শ্ৰমিকসকলক যিবোৰ চালান আছে বাগানত চালানত গৈ আছোঁ অনুমতি লৈ মেলি আৰু মাস্ক বিতৰণ কৰিছোঁ, কিন্তু লগে লগে কৰোনা ভাইৰাছৰ যিবোৰ হেল্থ গাইডলাইন আছে সেইখিনি আমি শ্ৰমিকসকলক তাতে বুজাবলৈ চেষ্টা কৰিছোঁ। কৰোনা চিকিৎসাৰ বাবে নিজকে আত্মনিয়োগ কৰা চিকিৎসাকৰ্মীৰ মাজত ফুলাম গামোচা আৰু মাস্ক বিতৰণ কৰে RD জুনিয়ৰ কলেজ কৰ্তৃপক্ষই। কলেজখনৰ সঞ্চালিকা প্ৰবক্তা ছাত্ৰ নেতাই মাস্ক বিতৰণ কৰাত সহায় কৰে কলেজখনৰ সঞ্চালক মনোজ ধানোৱাৰক। চিকিৎসালয়ৰ এজন চিকিৎসক মোৰ লগত আছে পৰিচালকীয়া বাইদেউ। আমি এতিয়া বৰ্তমান সদায়তো পেচেণ্টৰ লগত কাম কৰিয়ে থাকোঁ। বৰ্তমান আমি কৰোনাৰ মাজতো কাম কৰিছোঁ আৰু এই ব্যস্ততাৰ মাজত আজি আমাক RD ফাউণ্ডেশ্যনৰ ফালৰ পৰা এখন শলাগৰ শৰাই আগবঢ়ালে আৰু আমাক উৎসাহিতও কৰিলে। তাৰ বাবে আমি খুব মনৰ পৰা ভাল পাইছোঁ আৰু ধন্যবাদ জনাইছোঁ। আৰু আমি আপোনালোককো ধন্যবাদ জনাইছোঁ যে আপোনালোকে আহিলে ব্যস্ততাৰ মাজত। আৰু মই এইটোৱে ক'ব বিচাৰোঁ যে ঘৰতে থাকক, সুৰক্ষিত থাকক আৰু আমি এই কৰোনাৰ যুদ্ধখন নিশ্চয় জয় কৰিব পাৰিম। জিলাখনৰ ডিগবৈ, পাৱৈ, বগাপানী চাহ বাগিচা, ডিগবৈ মাৰ্ঘেৰিটাৰ অসামৰিক চিকিৎসালয় আদি বিভিন্ন স্থানত মাস্ক বিতৰণ কৰাৰ উপৰিও দুৰ্গতৰ মাজত খাদ্য সামগ্ৰী বিতৰণ আৰু বিভিন্ন স্থানত কলেজখনৰ তৰফৰ পৰা সেনিটাইজেশ্যনৰ ব্যৱস্থা কৰে বুলি জানিবলৈ দিয়ে। ডিগবৈৰ পৰা মনোৰঞ্জন দাস, আছাম নিউজ এনি টাইম।